পিকনিকৰ এই বতৰত আমিও আজি ওলালোঁ ইয়াৰ আমেজ ল'বলৈ যোৰহাটত অৱস্থিত হাতীহাল নামৰ সেউজীয়া পৰিৱেশটোলৈ। ব্ৰহ্মপুত্ৰৰ পাৰৰ যান্ত্ৰিকতাৰ পৰা বহুত দূৰৰ এই নৈসৰ্গিক পৰিৱেশৰ আমেজ সঁচাকৈ সুকীয়া। আহকচোন আজি আমাৰ এই যাত্ৰাৰ কিছু সৰু সৰু মুহূৰ্তৰ মজা একেলগে লওঁ। হ্যাপি নিউ ইয়াৰ। এই খানা আৰম্ভ কৰিছো। কেৰাহী জ্বলাই এতিয়া উঠাইছো। দেখাই থাকিম আগলৈ আৰু আগলৈ গৈ থাকিম। ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত এক সেউজীয়া পৰিৱেশত শিশুৰ পৰা ডাঙৰলৈকে সমানে উপভোগ্য এই হাতীহাল। ব্ৰহ্মপুত্ৰৰ বালিচৰত একেলগে প্ৰীতিভোজৰ পৰা সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বিভিন্ন সুবিধাৰে পৰিপূৰ্ণ এই হাতীহাল। কৃত্ৰিমতাবিহীন হাতীহাল নামৰ এই ঠাইখনত ইয়াৰ পৰিচালনা সমিতিয়ে প্ৰস্তুত কৰি উলিয়াইছে ৰাইজে উপভোগ কৰিব পৰাকৈ এটি সংগ্ৰহালয়। এই সংগ্ৰহালয়ত ৰাখিছে বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰী, মাছ ধৰা বিভিন্ন সা সঁজুলি, কৃষিৰ লগত জড়িত বিভিন্ন সঁজুলি। ব্ৰহ্মপুত্ৰৰ বালিচৰত ঝাৰুবনৰ মাজৰ এই হাতীহালৰ পৰা উভতি আহিলোঁ আনন্দ ফূৰ্তিৰ মাজেৰে এটি দিন একেলগে পাৰ কৰি।
খুৰা-খুৰী, বৰমা বৰ্তাহঁতৰ লগত। লগতে কেমেৰাত বন্দী কৰি অনা কেইটামান সৰু সৰু ক্লিপ একেলগ কৰি আগবঢ়াই দিলোঁ আপোনালোকৰ মাজলৈ। নতুন বছৰটোৰ আৰম্ভণিৰে আনন্দৰ মুহূৰ্তবোৰৰ আপুনিও সাক্ষী হৈ ৰওক।